এতিয়া পুৰা মানে একদম মাত বদলি দিছে মানে আপোনাৰ চাইবিলাক ধূলা। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এটা নতুন মানে ব্লগত সকলোকে স্বাগতম জনাইছোঁ। তো আৰু আজি মানে আমি গৈ আছোঁ আৰু তাতে গাইছ ইমান মানে গৰম দি আছে এইকেইদিন না। তো ভাবিলোঁ মানে ঘৰত থাকিব পৰা নাই, তো বলক অলপমান মানে ফুৰি আহোঁ আজি। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাই থাকক। সেইফালে হাইৱেত মানে এনেকুৱা মানে ধূলা ধূলি থাকে না, আৰু তাতে মানে বাছ চাছ চাইডেদি যাব লাগে আৰু বাছবিলাক মানে কেনে ওচৰেদি যায় মানে একদম মানুহ চানুহ একো নাচায়। সিহঁতৰ কাৰণে তাৰমানে মানে এক্সিডেণ্ট চেক্সিডেণ্ট হৈ থাকে। তো মানে ভালকৈ চলাব লাগে অলপ। আৰু আমি তেলটো ভৰাই লৈ পেলাই আমি ৰেডি বাৰ অকণমান ৰখি আছোঁ। বৰ্তমান তো সিহঁতে আহিবই নাই বৰ্তমানো। এই একদম হাইম বাজাৰৰ ৰাস্তাৰ ওচৰত যে হা। আৰু আমি এতিয়া আছোঁ আৰু আমি দুটা মানে অহা নাই, আৰু আমাৰ লগত আহিছে কমল আৰু ৰেডি। তো এই এতিয়া বোলে ৰখোৱা সময়ে নাই। কিয় নৰখা ঐ? তো আৰু এইফালে ৰখোৱা সময় নাই, আৰু সেইকাৰণে আৰু এবাৰ মানে গৰম, আৰু ইহঁতে গাইছ আহি আছে পিছত লাহে লাহে, আৰু আমি যাই আছোঁ। তো আমি এতিয়া মানে অলপমান ৰখি আছোঁ সিহঁতৰ কাৰণে। চায়া পুৰা ধুনীয়া, এইফালে কল বাগান গাইছ। আৰু এনেমান মানে গৰম দি আছে। তো গাই এইকেইটা আহি পিছত এতিয়াহে ঐ নহয় বেলেগ মানুহ হয় তাই পিছৰকেইটা কি ভিজাল ঐ ইমান ৰখা লাগে তোক। এইকেইটা গাইছে নাই যাওঁ এতিয়া বলক সিহঁত আহিবা তাত মজা। ইমান দেৰি যোৱাৰ রাস্তা আছে তো মানে অলপ নদী নদী লাগি যায় নেকি বাজার আছে সেইটা মানুহ বগা সাজি আছে বোলে হাহিম বজাৰ। হাহিম বজাৰ আছে এই কৃষ্ণা ধাবা। আজিয়ে মানে ফাৰ্ষ্ট টাইম হাহিম বজাৰখন দেখা পালোঁ। নাহোৱে না গোটাই বেছিভাগ মানে MLA এইফালে গাঁও আছে না, মানে অলপমান ইয়াৰ পৰা মানে অলপমান গেলেই মানে মেঘালয় এইফালে গাইছ বজাৰ। আৰু স্পীড ব্ৰেকাৰ আগতেও কৈছিলোঁ এটা যে ইয়াতে তামান বেছি মানে স্পীড ব্ৰেকাৰ আছে, আৰু এইবাৰো ক'লোঁ। শ্বেয়াৰ শনিবাৰ বজাৰতকৈ ডাঙৰ নেকি না সদায় মেঘালয়ৰে মানুহবিলাক পাম নেকি তো আমি এতিয়া এইবিলাক গোটেই তামোল। তো আমি মানে ফাৰ্ষ্ট টাইম ইয়াতে এইফালে দেখিছিলোঁ, এইফালে মানে আৰু ঘূৰি আহিছোঁ যাই পেলাই মানে ফাৰ্ষ্ট টাইম, আৰু এতিয়া থাৰ্ড টাইম। ইয়াতে কিবা থাকে খেলা চেলা হয়, ফুটবল ফুটবল স্কুল।
পাই বুলি লেচা দিবি একদিনো যাব নাই ঐ ৰাস্তা লিখা আছে তাতে এইফালে তো আমি এইফালে যাব লাগিব এইবাৰ এইফালে মানে এইফালে দেখা হৈছে না এইফালে ইফাল দি বোলে তেল ভৰে বোলে ইফাল দি যায় মইতো চিন্তা পাওঁ এইফাল মানে এইফাল দি তো সিহঁতে বোলে তেল ভৰাই তো আগেদি বোলে যায় তো সিহঁতে চিনি পায় আমি তো চিনি নাপাওঁ মই চিনি নাপাওঁ এইফালে মেঘালয় আছে এই স্পীড ব্ৰেকাৰবিলাক গোটাই মানে ইমান আছে এইফালে মানে বতৰটো অহাৰ লগে লগে চেঞ্জ হৈ যায় এবাৰ মানে 15 আগষ্টত আহিছিলোঁ তো 15 আগষ্টতো মানে বতৰ পূৰা বৰষুণ সেইবাৰতো তাই বৰষুণ ভিজিছিলোঁ এইবাৰ বৰষুণ নাপালে হ'ল ঠাইবিলাক কিন্তু কিবা এটা মজা মানে চাফা হয় নে নহয় সৰু সৰু দোকান ইহঁতে তেলটো ভৰাই লয় তালৈকে আমি মেঘালয় আছে বাবা মেঘালয় ওইফালে চাগে মেঘালয় এইটো গম পোৱা নাই তো মানে পুলিচ চেকিং বুলি লিখা আছে অলপ গেলি মানে পাই চাগে মেঘালয় পাব আৰু ডঙাহে পাই মই ভাবিছিলোঁ কি মেঘালয় মেঘালয় অলপ আগত গেলি পাম মই যাই পোৱা নাই না হিন কি বাইক বা বেলেগ বাইক এই গাছ অদ্ভুত ধৰণৰ বাইক মোৰ ভাই তো গাইছ আৰু মানে বকতে ডাইৰেক্ট চিধা আহিছোঁ দোকানৰ পৰা বটৰ গাড়ী চিষ্টেমে নাই কোমল ইফালে ইমান মানে দেৰি কৰে ঐ কি বোলে এইখন কাও আছে কি এই কিমান দিনৰ কাও আছে কোমল আৰু ডঙা কহাই আৰু ডঙা আগত আৰু এইফালে কি যায় এইফালে যায় নেকি আৰু ডঙা এই পুলিচ চেকিং যে আছে কিয় পুলিচ নাই কি এটা এতিয়াহে পেট্ৰল পাম্পৰ সেইটা ষ্টপ বেলেগ ইফালে পৰা মালাং গাছ কিনি পেলাই গাছ মালাঙত না প্ৰায় হ'লে চাওকচোন ঘৰবিলাক গাৰো ভাষা লিখি আছে কিবা এইটো মানে বেলেগ ৰাস্তা ৰ'দে গেল বৰষুণ আহে নেকি ইয়াতে আহিলে মানে এই হেৰি লৈ যাব এডভেঞ্চাৰ বাইক হিমালয়ান বোলে এক্সপ্লাছ এডভেঞ্চাৰ এইবাৰ যিহেতু ফাৰ্ষ্ট টাইম যাই আছোঁ কিবা এটা ভাল লাগি আছে নেকি কহাই কোনবাকে এইবাৰ যাব এইফালে কি পাই এইফালে যায় শুনছে আরে এইফালে কি পাই এইফালে ষ্টাৰ্ট বন্ধ কৰিলে ইয়াতে পুৰা তেল বাচি যাইচোন আৰু মানে আজি কেমেৰাই বন্ধ নকৰোঁ আজি এই পালচাৰ ৰাইডাৰ শ্বিলঙে যাব পাৰলোঁ এদিন জোৰত কি যায় থাকে ৰাস্তাটো একদম মানে সৰু ইমান ডাঙৰো নহয় এখন 4 চকীয়া যায় আৰু আৰামছে দিয়া ৰাস্তা আমি মানে এইফালে দিয়ে আহিছিলোঁ আৰু এইটো ৰাস্তাই দি মানে ফাৰ্ষ্ট আহিছোঁ এইটো মানে পুৰা আপ এইবিলাক চাগে মেঘালয়ৰে পাহাৰ হ'ব এইবিলাক মেঘালয় হ'ব ঝুম খেতি হয় নেকি ঝুম খেতি হয় নেকি এইফালে হয় মেঘালয় নেকি এইফালে মেঘালয় হ'ব নাজানো এইফালে পুৰা একদম মানে পানীটো ইমান চাফা নহয়চোন পানীটো কিবা উল্টা মাৰি আছে এইফালে দি আহিছে পানী আহে এইফালে দি আৰু এইফালে যাওঁছে পুৰা আপ
আৰু ক'ৰ খেলি তুই ক'ৰ খেলি কিয় আরে এইকেইটা ফাঁচিছে এইকেইটা ফাঁচি ফাঁচি পাঁচৰ আৰু একেবাৰে এটাই বুজি পোৱা গ'ল যে এইটো পাঁচতে ফাঁচিছে মানে পাঁচৰ পুৰাণি দেখোন হৈ যায় বেলেগ এতিয়াকেইটা চিধাই যাব লাগিব তহঁতে নাজানা জানো এইফালে দি চিধাই কৈ দি কিবাকে আৰু এইখিনি বোলে নহয় এইফালে এইফালে আৰু এইফালে এইখিনি কিবা ৰাণী মেঘালয়া। ৰাণীঘাট গভৰ্ণমেণ্ট মেঘালয়া তই এইফালে মেঘালয় যায় নেকি হা কথা অফিচ অফ দ্য ব্লক আরে এইটা চাইবে পাৰা নাই ঘৰবিলাক এই চাচোন কি এনেকুৱা এইবিলাক কি গাঁৱৰ মানুহ নেকি যদি শ্বিলং যাই মানে নাই ইয়াতে হ'ব শ্বিলঙৰ ভাইবটো কিন্তু গৰম সেয়া ঠাণ্ডা হয় অলপ মানে ঠাণ্ডা আছে বহুত টাউন গৰম এইবিলাক গোটেই টাউনবিলাক চাওকচোন সৰু সৰু ৰাস্তা কিন্তু পূৰা চিকচিকীয়া হা অঁ ওইলা আনাৰস আনাৰস নহয় নেকি এইটো নদীটো গাড়ী এইবিলাক গোটেই কিমান কোন আছে ৰাস্তা কি বম ৰাস্তা গাই মজা লাগিছে দেখো তো না কো এই স্পিড দেখা এই ইলান আৰু চেট আছে প্ৰায় 1 কিলোমিটাৰ মান আছে মানে গাছ এইফালে দেখিছিলোঁ আমি Pasito para acá, un pasito por allá. Toda la noche vamos a bailar. Ay, ay, mueve esa cosa. Ah, bailalo bien. Ay, ay, se mueve sabrosa. Ah, vente mujer. Estoy enamorado, baby, de ti. Así como lo mueve, mami. Lo goza, hermosa. Baby, ven te tira esa cosa. Ese culo. কিবা কৰে নাই মানে ঘৰ এই গাড়ী গছবিলাক ঠাইবিলাক কিন্তু টাউন চাফা বাছ আৰু 40 মিনিট মান এইফালে আহি 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 ফাইনেলি এইফালে গ'লোঁ ৱে টুম চেক পিকনিক স্পট আৰু ইয়াতে পিকনিক খাব আহিব পাৰে পুৰা হেলনীয়া কি জাগাৰা এতিয়া পানী নাই মানে শুকাইছে এইবিলাক ৰাস্তাত যেতিয়া মানে 15 আগষ্টৰ দিনা আহিছিলোঁ যিটো অফাৰত মানে আজি মানে এনে নৰ্মেল আহিছোঁ এইবিলাক গোটেই দৌৰি গছ বগৰী নাই এতিয়া বৰ্তমান মানুহ নাই নেকি যিবোৰ আছে এইবিলাক আছে মানুহ বৰ্তমান নহয় এইবিলাক মানে গোটেই বগৰী গছ খোলা আছে খালি খালি মত ওলাইছে কিবা বা বগৰী বা এইফালে পুৰা গা ধুই ভাল লাগছে গা ধুই আছে আৰু গাছ পানী চাউণ্ডটো শুনকচোন এইফালে পানীত নামাই দিছে পুৰা বাইক ঐ কেনে সুন্দৰ দেশৰ এতিয়া হেলমেটটো থৈ দিলোঁ আৰু এতিয়া অলপ বাইক ধুব আহিছে একেলগে কি ঐ গাই ইয়াতে মানে বাইক ধুব আহিছে একেলগে এই ইলাকাই কি বনাইছে একদম পানী চাকোন না বাইকখন চাইলেঞ্চাৰ দি পানী সোমাই দিম দে তোৰ মানে গৰমটো আছে এইফালেও আৰু এইফালে কিবা খানা চানা খাই আছে বাইক আৰু এইফালে তামোল গছ পুৰা তামোল গছ আৰু গাড়ী চাড়ী আছে ফটো চটো উঠিলোঁ এই লং পেণ্ট ফিজিকেল গাইছ বাইকখন উঠো এইবাৰ পিংকে উঠোৱা পানীটো নাবাৰে নেকি নামাৰে পানী এই ঠেলাচোন আৰু নামাও কাই নামাবা দিছে তোৰ এই গেল চেণ্ডেল চেণ্ডেল চিন্তা একো নহয় দে তোৰ মজা মজা এইফালে গৰু নামিছে এই গৰম তাত
তো গাইছ আজিয়ে মানে আহি ভাল লাগিছে কিবা এটা মজা এইফালে চবেই হাত নামিকে গা ধুবা মই নুধুন দে গাইছ গাও চলা তলা না নাই মজা এই ধু চেণ্ডেল পিন্ধি গা ধুবা গিছা আগত জাঙা এই চবে গা ধুই আছে না এইখিনিত এতে যে ঘৰ মাখান আছিল কি হ'ল ঘৰগিলা যে আছিল আগত আছে ভাংছে নাইচোন গিলান মোবাইলতে এনেকা গৰম উঠিছে না আৰু এইফালে যাওক পানীত যাই আছো পানীয়ে নাই এইখিনিয়ে পানী আজি কেনে লাগিল দা কেনে লাগিল কমল কেনে লাগিল হা কমেন্টস পুৰ মোবাইলটা বিদ্যা মোবাইলটা বোলে বৰ ভাল লাগে মোবাইলটা এই গাছ গটাই ভিজি দিল মোক এইকেইটাই নিজে তো ধুইছে এই তাৰ ফালে আছে নিহালদা আমাৰ নিহালদাই নধুল ইয়াক পানী দিওঁ নেকি এইকেইটা পানী ধুয়ে আছে ঐ পইচা বেটাকা লাগি আছোঁ আৰু এতিয়া লাহে লাহে ঘৰতে যাম ঘৰত যাব লাগে জলদি আৰু ঘৰত যাই মানে গা চা ধুওঁ এতিয়াতো গা ধোৱা নহ'ল আৰু মানে এই পিছফালে আমাৰ মানুহ আহি গ'ল কমল ৰ কিবা কবি ৰ আৰু এতিয়া মানে ঠাণ্ডা ঠাণ্ডা এনে খাব পাৰলোঁ কিন্তু তাতে যাওঁতে যাই খাই যাওঁ কেনে লাগিল কমল মজা হা মজা খুব গৰম বে আজি গৰম আছে এইদিনাই ভাল আছিল সেইদিনা বেছি গৰম আছিল আজি ইমান এটা গৰম নাই নাখাই লগ চলি তো গাইছ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মানে কমেণ্ট কৰি পেলাই জনাব তো গাইছ এতিয়া ঠাণ্ডা ঠাণ্ডা খাই পেলাই এতিয়া ঘৰত যাওঁ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ